হাই গাইজ, মই জেয়াৰ আহমেদ মোৰ ষ্ট্ৰংগাৰ জেয়াৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ চকুৰিপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত। তাতে কালচাৰেল প্ৰগ্ৰাম চলি আছে। চাওঁ তাতে গৈ কিনি মই চাম, যদি আপোনালোককো অলপ চাব দেখুৱাব পাৰিম। তো ব্লগ এতিয়া মই গৈ থাকোঁ লাহে লাহে। বেছি দূৰ নহয়, তাৰমানে ঘৰৰ পৰা মোটামুটি 1 কিলোমিটাৰ মান হ'ব। তো চাই থাকক, মই গৈ আছোঁ। আহি হেৰি আমি ফাংচনটো পালোঁ, অলপ দেখুৱাই আছোঁ মুকলি সভা চলি আছে। অলপ আগবাঢ়ি যাই গৈ কিনে অলপ দেখুৱাই আছোঁ আপোনালোকক। গাঁও পঞ্চায়তৰ সভাপতি গাঁৱৰ মুশ্বাৰফ হুছেইনক বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। সন্মানীয় আজিৰ এই সভাৰ সভাপতি মহোদয়, এইখন সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আমন্ত্ৰিত ব্যক্তিসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল, আই মাতৃসকল, যুৱ বন্ধুসকল, শ্ৰদ্ধাৰ ৰাইজ, যিয়ে নহওক নামাজৰ সময় সমাগত। মোৰ আগত উপৰোক্ত বক্তাসকলে ইমান ধুনীয়া ধুনীয়া ভাষণ বক্তব্য ৰাখি থৈ গৈছে, মই এই বিষয়ে নাযাওঁ। খুব ধুনীয়া ধুনীয়া কথা কৈছে। আমি সেই কথাবিলাক মনত ৰাখিব লাগে আৰু সেই কথাবিলাক বাস্তৱ জীৱনত আমি সেই কথাৰ ওপৰত গুৰুত্ব দিব লাগে। যিয়ে নহওক সময় খুব তাকৰ। মই এজ এ বিং এ প্ৰেচিডেণ্ট মধ্যবাৰী জীৱী, মই ইয়াত কৰিবলগীয়া বহুতখিনি আছে। যদিও আজি এনেকুৱা লাগিছে যে পথাৰৰ মাজত এনেকুৱা লাগিছে কোনোবা প্ৰাইভেট স্কুলৰ নহ'লে কোনোবা ক্লাব বা NGOৰ ছ'চাইটিৰ ফাংচনত আমি যেনেকৈ পাৰ্টিচিপেট কৰোঁ, আজি মোৰ এনেকুৱা এটা পৰিৱেশ দেখা পাইছোঁ যেন কোনোবা ক্লাব বা NGOৰ প্ৰগ্ৰামত আহিছোঁ। ফিল্ডখন দেখি এনেকুৱা অনুভৱ হৈছে। আমাৰ উপৰোক্ত বক্তা প্ৰধান শিক্ষক ছাৰে কৈ গৈছে যে এইখন স্কুলৰ সন্মুখত থকা পুখুৰীখন খুব সোনকালে বান্ধি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ সন্মানীয় বিধায়ক জাকিৰ হুছেইন দাই অলৰেডি DC ছাৰলৈ 20 লাখ টকাৰ এটা স্কিম লিখি দিছে তেওঁৰ নিজৰ পেডত। আৰু খুব অতি সোনকালে মধ্যবাৰী জীৱীৰ হৈ ময়ো এইটো কথা আমাৰ CO ছাৰৰ লগত, প্ৰাঞ্জল পাঠক ছাৰৰ লগত কথা পাতিছোঁ। লগতে আমাৰ SMDCৰ প্ৰেচিডেণ্ট শফিকুল ইছলাম ডাঙৰীয়া এইখন স্কুলৰে প্ৰেচিডেণ্ট পৰিচালনা কমিটিৰ, মই ভাবোঁ খুব সোনকালে আমি তিনিওজন মিলি এইখন স্কুলৰ পোনপ্ৰথমে আমাৰ স্কুলৰ সন্মুখৰ ফিল্ডখন আমি MGM মেগাৰ জৰিয়তে ভৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক স্কুল পৰিচালনা কমিটিক এটা কথা দিছোঁ যে কমচে কম অহা বছৰ যিটো ফাংচন হ'ব আমি এনেকুৱা ফিল্ডত কৰিব নালাগে, আমি স্কুল ফিল্ডৰ যিটো ফিল্ড আছে তাতে আমি কৰিব পাৰিম, এইখিনি কথা দিছোঁ। আৰু লগতে যিহেতু আমি অহা 5 বছৰ পঞ্চায়তৰ কাম কৰিবলগীয়া বহুত কাম আছে, 14 ফাইনেন্স, MGM মেগা, বহুত ধৰণৰ স্কিম আমাৰ কৰিবলগীয়া আছে। এজ এ প্ৰেচিডেণ্ট আমি কৰিবলগীয়া বহুত কাম আছে। আৰু আমি সেই অপৰচুনিটি, মই বিশেষকৈ সেই অপৰচুনিটিবিলাক চাই থাকোঁ যে ক'ত কাম কৰিব পাৰি আৰু কোনখন কাম কৰিলে মানুহৰ মাজত আমাৰ বিশেষকৈ মোৰ কামৰ সেই নামবিলাক বেছিদিন থাকিব যে এইটো মুশ্বাৰফ হুছেইন প্ৰেচিডেণ্টে এইটো কাম কৰি থৈ গৈছিল। গতিকে আপোনালোকক কথা দিছোঁ, খালি স্কুল ফিল্ডো নহয়, এইখন স্কুলৰ বাউণ্ডেৰী ৱাল খুব কম সময়ৰ ভিতৰতে বাউণ্ডেৰী ৱালখন হৈ যাব। এইটো মধ্যবাৰী প্ৰেচিডেণ্টৰ তৰফৰ পৰা কৰা হ'ব। লগতে স্কুলৰ যদি অনাময় শৌচালয়ৰ কিবা অসুবিধা আছে, পানী যোগানৰ অসুবিধা আছে, মুঠতে 5 বছৰত আপোনালোকে প্ৰেচিডেণ্ট, মই নিজৰ কথা মই খালি মাইকত ক'লে নহ'ব, 5 বছৰ পিছত আপোনালোকে যাতে ক'ব পাৰে যে যোৱা পঞ্চায়তত তেওঁ আমাৰ যিকেইটা পঞ্চায়ত প্ৰতিনিধি বা আমাৰ পঞ্চায়ত যিকেইটা আছিল ইয়াৰ আগতে পঞ্চায়ত হৈ গ'ল, পাৰ হৈ গ'ল, সেই পঞ্চায়তত পঞ্চায়ত কমিটি বা পঞ্চায়ত প্ৰেচিডেণ্টে যি কাম কৰিছিল তাতকৈ বহুত কিবা ডিফাৰেঞ্চ, কিবা বেলেগ কৰিছে। আৰু মই সেইটো কৰাৰ কাৰণে বদ্ধপৰিকৰ, মোৰ এটা দায়িত্ব আছে, মই কাম কৰিব লাগিব। কাম কৰাৰ কাৰণে মোক মানুহে ইয়াতে হায়েষ্ট ভোট, সৰুসুতিৰ ভিতৰত হায়েষ্ট ভোট দি মোক জিকাইছে।
গতিকে আপোনালোকে দোৱা কৰিব মোৰ কাৰণে যাতে অহা 5 বছৰৰ ভিতৰত এইখন স্কুলৰ লগে লগে আজি চকীৰ পিঠাৰ আপোনালোকে জানে এই কানেক্টিভিটি ৰুট আমাৰ অলপ পশ্চিম ফালে যায় মানে দক্ষিণ খাবলাবিটাৰ লগত যিটো কানেক্টিভিটি ৰুট এইখন ৰাস্তাও বান্ধিবলগীয়া আছে যিহেতু পকী ৰাস্তা হ'বলৈ আছিল কিন্তু নহ'ল কিজানি সেইখিনি ৰাস্তা আমি কৰিম মুঠতে 5 বছৰ ভিতৰত আপোনালোকে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পাব যে মধ্যবাৰী গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ তৰফৰ পৰা কমচে কম কিছু এনেকুৱা ব্যতিক্ৰমী প্ৰয়াস কৰা হৈছে যাতে পঞ্চায়তখনৰ আমাৰ ভৌতিক যিটো আমাৰ ছবি সেই ছবিখন মানুহে দেখিবলৈ পায় যে নহয় বেলেগ জিপিতকৈ মধ্যবাৰী জিপিত কাম কাজৰ তুলনা অলপ কাম কাজৰ নমুনাবিলাক বেলেগ হৈছে এইখিনি কৰিবলৈ চেষ্টা কৰিম আপোনালোকে দোৱা কৰিব আশীৰ্বাদ কৰিব আৰু এইখিনি কৈ মই শেষ কৰিছোঁ কিয়নো নামাজৰ সময় হৈ আছে ধন্যবাদ জয় হিন্দ ধন্যবাদ জনাইছোঁ গাঁও অঞ্চলত বসবাস কৰা ল'ৰা ছোৱালীবিলাক আমি যিসকল গাৰ্জেন আছো সেই সকলো ল'ৰা ছোৱালীবিলাকৰ কাৰণে এই মোবাইল বা এই এনেকুৱা ধৰণৰ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'ব নালাগিছিল আমি যদি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিলোহেঁতেন তেতিয়াহ'লে নিশ্চয় আমি বহুত দূৰ আগবাঢ়ি যাব পাৰিলোহেঁতেন আমাৰ কৰিবলগীয়া বহুত কথা বহুত কাম আছে আজি ছাত্ৰ একতা সভাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে আমি ছাত্ৰসকলৰ ওপৰত বহুত দায়িত্ব আছে তেখেতসকলে সমাজখন গঢ়িব লাগিব তেখেতসকলে আজিৰ এই যুগত আমাৰ নেক্সট জেনেৰেশ্যনখিনিক আগবঢ়াই নিব লাগিব গতিকে এই দায়িত্ব পালন কৰিবলৈ হ'লে তেওঁলোকে অলপ চিন্তাশীল হ'ব লাগিব কথাবিলাক মনৰ মাজত অলপ ভাবিব পৰা হ'ব লাগিব কম্পেয়াৰ কৰিব লাগিব আৰু এই কম্পেয়াৰ কৰাৰ পাছতে ভাল বেয়া কিবা নহয় কিবা এটা পাব এজন বৈজ্ঞানিকে কৈছে যেতিয়া তেখেতৰ এই মানে লেবৰেটৰীত গৱেষণা কৰি আছিলে সেই সময়ত ভূমিকম্প আহিছিল আৰু এই ভূমিকম্প অহাৰ কথাটো কোনোবা এজনে যাই কৈছিল ছাৰ ভূমিকম্প আহিছে সেই বৈজ্ঞানিকজনে কৈছিল যে ভূমিকম্প পিছত আহিবলৈ দিয়া এতিয়া নাই এতিয়া মোৰ সময় নাই পিছত আহিবলৈ কোৱা এই কথাখিনি কৌতুকৰ দৰে সঁচা হলেও কিন্তু আজিৰ ছাত্ৰ ছাত্ৰীসকলৰ হাতত যিসকলৰ মোবাইল আছে সেই মোবাইল থকাসকলৰো একেই দশা এই বৈজ্ঞানিকৰ দৰে যে সময় নাই বেলেগৰ কথা ভাল বেয়া চিন্তা কৰিব পৰা সময় সুযোগ তেওঁলোকৰ হাতত নাই গতিকে তেখেতসকলে এটাই কথা মানে মোবাইলৰ ভিতৰতে একান্ত মনে তেওঁলোকে এই মোবাইলত লাগি আছে আহি মই আকৌ ঘৰ পালোহি তো আপোনালোকে নিশ্চয় অলপ হ'লেও দেখুৱাব পাৰিছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত নিশ্চয় জনাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই Thank you.